হেল্ল' এভৰিৱান, আজি ৰাতিপুৱা অলপ সোনকালে উঠিলোঁ দেই। আজি মানে মোৰ কাম এটা আছে, কামটো আজি কমপ্লিট হ'ব আৰু তাৰপিছত ওলাই মেলি আহিলোঁ ঘৰৰ পৰা। আহি পায়ো গ'লোহি। আহি পাই আজি ইমান ৰ'দ দিছে দেখিছেনে। তাৰপিছত সেইটো কাৰণে ফেন এখন লগাই দিছে, অকণমান বহি ৰেষ্ট কৰি লৈছোঁ। এইফালে আকৌ মোৰ আছিলে কামটো এইটোৱে, কেক বনোৱা কাম আছিলে। কেক মানে শিকি আছিলোঁ বনাবৰ কাৰণে, আৰু আজি কমপ্লিট হৈ গ'ল। চাৰ্টিফিকেটখনো দিলে আৰু ঘৰলৈ আহি পাইছোঁহে। আহি দেখিছোঁ আয়ুশ্ৰী আগফালে খেলি আছে, আৰু খেলিছে কাৰ লগত দেখিছে নাই? ছাগলীটোৰ লগত। তাইক মাকে খাবলৈ দিছিলে বুট কেইটামান, আৰু এই বুটকেইটা তাই নিজেই নাখায়, ছাগলীটোক খাবলৈ দিলে। ইমান যে ভাল পায় তাই ছাগলী বুলি ক'লে। আইতাকৰ লগত ৰাতিপুৱা দিবলৈও যায়, আনিবলৈও যায়, আৰু দিনটো যেতিয়া ছাগলী যিটো আহে আৰু তাৰ লগতে মানে লাগি থাকে। আহি পালোহি, ভাত পানী খোৱা হৈ গ'ল মোৰ ভাগৰ। তাৰপিছত বৌয়ে এইফালে টেঙা উলিয়ালে, যিহেতু বহুত গৰম পৰিছে, টেঙা খাওঁ ব'লা বুলি। আৰু ময়ো টেঙা খাই ভালেই পাওঁ, সেইটো কাৰণে ক'লোঁ হ'ব ব'লক টেঙা খাওঁ। আৰু আমাৰ আয়ুষ্যও ভাল পায় দেই। মাকে কাটি আছে, কাটিবলৈও মানে শান্তি দিয়া নাই, আৰু তাই মাজে মাজে খায়ে আছে। তাৰপিছত গছৰ পৰা দেখিছেনে দুটামান ধুনীয়া ফ্ৰেছ জলকীয়া ছিঙি আনিছোঁ, সতেজ জলকীয়া দুটামান। তাৰপিছত বৌয়ে অকলে কাটি থকা দেখি মানে ময়ো লাগি গ'লোঁ, আৰু যেন ময়ো গুচাই দিওঁ দিয়ক বুলি। আৰু এই টেঙাটো যে এতিয়া ইমান ৰস হোৱা নাই, যেতিয়া আঘোণমহীয়া ধান কাটিব তেতিয়া কিন্তু বহুত বেছি টেষ্টি হ'ব, মানে বহুত ৰস হ'ব। এনেও মিঠা ন খাবলৈ। চৰ্দি লাগি আছে মোৰ বহুত, মাতটো শুনি গমো পাইছে চাগে। চৰ্দি লাগি থাকিলে বোলে টেঙা খালে চৰ্দিটো ফাটি যায় বুলি কয়, আৰু সেইটো কাৰণে মই ভাবিলোঁ যেন টেঙা অলপ সৰহকৈ খাই দিওঁ, সেইটো কাৰণে টেঙাটো গুচাই আছোঁ। টেঙা খাবলৈ অহা কিন্তু মানুহ ইয়াত বহুত আছে দেই, কিন্তু ভিডিঅ'ত উঠিবলৈ মানে কোনো মনেই নকৰে। মানে চবেই মানে ভিডিঅ'ত উঠিলেই বেয়াই পায়। ভিডিঅ' অন কৰিলে কয় যে মোক নুঠাবি, সেইটো কাৰণে মই কাকোৱে উঠোৱা নাই, অকল টেঙাটোকে উঠাইছোঁ। আৰু টেঙাটোকে উঠাইছোঁ, আপোনালোককো দেখাওঁ, আপোনালোককো লোভ লগাওঁ নহয় জানো। টেঙা এনেও বহুতে খাই ভালেই পায়, বহুতৰে প্ৰিয়ই বাৰু টেঙাটো, কিন্তু তেওঁ তাৰে ভিতৰত কিছুমানে আকৌ বেয়াও পাব পাৰে ন, সেইকাৰণে চবৰে প্ৰিয় বুলি কৈ নিদিওঁ। আৰু ইমানখিনি টেঙা ওলাল দেখিছেনে এটা টেঙাৰ পৰাই। আৰু এতিয়া আমাৰ কাটি মানে শেষ হৈছেগৈ। আৰু তাৰপিছত এইফালে ধুনীয়াকৈ জলকীয়া কেইটামানো ছিঙি আনি থৈছিলোঁ, আপোনালোকক কৈছিলোঁৱে যেন ফ্ৰেছ জলকীয়া কেইটামান ছিঙি আনি থৈছোঁ গছৰ পৰা। সেই জলকীয়াকেইটা মানে এতিয়া তাত একদম সানি দিম। আৰু তাৰপিছত মানে টেঙাটো যেতিয়া টেষ্টটো আৰু বেছিয়ে বেলেগ হৈ যাব ন। মিঠা হ'লেও মানে অকণমান নিমখ দি দিলে তেতিয়া টেঙা মিঠা বেলেগ এটা সোৱাদ আহি যায়, খায়ো ভাল লাগে। আৰু এইফালে ধুনীয়াকৈ জলকীয়া সানি মেলি দিলোঁ। এই বছৰ আপোনালোকে টেঙা খাইছে নাই বাৰু? আপোনালোকৰ ঘৰত টেঙা আছেনে? কাৰোবাৰ ঘৰত টেঙা নাই যদি আমাৰ ঘৰলৈ আহিব দেই। আমাৰ ঘৰতো টেঙা নাই, বৰমাহঁতৰ ঘৰৰ পৰা আনিয়ে খাইছোঁ। তথাপিও আনি খুৱাম আৰু টেঙা বুলি ক'লে এনেও চবেই খাই ভালেই পায় ন। আহিব দেই আমাৰ ঘৰত টেঙা খাবৰ কাৰণে। আৰু কোনে কোনে এইবছৰ টেঙা খাইছে তেওঁলোকেও জনাব। এইফালে ধুনীয়াকৈ হৈ গ'ল, চবকে টেঙা বিলাই দিছোঁ। আৰু কলপাতত খোৱা টেষ্টটোৱে বেলেগ, টেঙা নহয় জানো, কিন্তু ৰসটো উঠাবৰ কাৰণে মানে কলপাতখনত বেয়া হয়। আমাৰ কাৰণে বৰ বুদ্ধি চাওকচোন। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ দেই। ময়ো টেঙা খাই লওঁ, বাই বাই।